নমস্কাৰ, মই এষ্ট্ৰগাইড অভিজিত তালুকদাৰ। ভাৰতীয় ধৰ্মত বা হিন্দু ৰিলিজন বা সনাতন ধৰ্মত মেইনলি তিনিটা ভাগ আছে। এটা হ'ল শাক্ত, শৈৱ আৰু ভক্তি। কিন্তু বৰ্তমান সময়ত দেখা গৈছে যিটো শাক্ত পন্থা, সেই শাক্ত পন্থাটোৱে গা কৰি উঠিছে বা শক্তি পূজালৈ মানুহৰ আকৰ্ষণ বৃদ্ধি পাইছে। ইয়াৰ একমাত্ৰ কাৰণ হ'ল মানুহৰ লোভ, লালসা, সম্পত্তিৰ প্ৰতি হাবিয়াস, ক্ষমতাৰ প্ৰতি হাবিয়াস। এইবোৰ কাৰণতে শক্তি পন্থালৈ মানুহবোৰ গৈছে। বাকী শৈৱ আৰু ভক্তি পন্থাত মানুহবোৰ কমকৈ আকৰ্ষিত হৈছে। শৈৱ পন্থাটো হ'ল শিৱৰ লগত জড়িত, ভক্তি পন্থাটো কৃষ্ণ ৰাম বা শিৱৰ লগতো ভক্তি মাৰ্গেৰে পূজা অৰ্চনা কৰা হয় বা ভক্তি মাৰ্গ তাতো আছে। কিন্তু যিখিনি দেৱ দেৱী আছে, কালী দেৱী, দুৰ্গা দেৱী বা আৰু যিখিনি দেৱ দেৱী আমাৰ, সেইখিনি হৈছে শক্তি মাৰ্গৰ, শক্তি ধৰ্মৰ। আৰু এইখিনিৰ প্ৰতি মানুহৰ এতিয়া বেছি আকৰ্ষিত হৈছে, কাৰণ মানুহক সোনকালে কিবা এটা লাগে। কোনোবা এটা দেৱ দেৱীক সন্তুষ্ট কৰিবলৈ সহজ হয়। সেইকাৰণে এইখিনি মাৰ্গত গৈ মানুহে বিভিন্ন ভুল পথ অৱলম্বন কৰি মানুহে শক্তি উপাৰ্জন কৰা দেখা গৈছে। সেইকাৰণে বহুদিন আমি নাজানো যে ভাৰতীয় ধৰ্মনো কি, হিন্দু ধৰ্মনো কি। আচলতে হিন্দু ধৰ্ম গোটেইখিনি লগ কৰি ক'লে হিন্দু ধৰ্ম হয়, কিন্তু হিন্দু ধৰ্মৰ এই তিনিটা ভাগ। কিন্তু এই তিনিটা ভাগৰ মানে বহুত বিভাজন, মানে এই তিনিটা ভাগৰ মানে ডিফাৰেঞ্চ কিন্তু বহুত। শৈৱ আৰু শক্তি পন্থাৰ কিছু মিল থাকে, তাৰ লগত কিন্তু ভক্তি পন্থাটো কিন্তু বহু ক্ষেত্ৰত বেলেগ। এই ভক্তি পন্থাৰ মানুহখিনি কিন্তু এই শক্তি পন্থাৰ মানুহৰ লগত মানে মানুহতকৈ বহুত বেলেগ। তেওঁলোকৰ যিখিনি আপুনি দেখিছে, যিখিনি তান্ত্ৰিক পূজা অৰ্চনা কৰে, সেইখিনি বিশেষকৈ শাক্ত পন্থাৰ লগত জড়িত। আৰু যিখিনি ভক্তি ভকত ঈশ্বৰৰ নাম লৈ কৰি আছে, সেইখিনি হ'ল ভক্তি পন্থাৰ লগত জড়িত। ভক্তিয়ে আমাক কি শিকায়? ভক্তিয়ে আমাক শিকায় মুক্তিৰ কথা। আমি জীৱনটো কিদৰে সুন্দৰভাৱে পাৰ কৰিব পাৰোঁ, আমাৰ সমস্যাবোৰ ভগৱানে কেনেকৈ নাশ কৰি আমাক সুন্দৰ এটা জীৱন মানে দিব পাৰে, য'ত বেছি লোভ লালসা নাথাকে বা এইবোৰ ত্যাগ কৰিবলৈ উৎসাহিত কৰা হয়। কিন্তু শক্তি পন্থাত কি হয়, আপোনাক যদি ধন লাগে, অমুক দেৱীক পূজা অৰ্চনা কৰক। আপোনাক যদি এই শক্তি লাগে, অমুক দেৱ দেৱীক পূজা অৰ্চনা কৰক। তেনেকৈ শক্তি পন্থাটো আমাৰ ইয়াতে গা কৰি উঠিছে বা চলি আছে। ধন্যবাদ।